24 নং ৰঙানদী পৰিষদীয় সমষ্টিত কমন ফেচিলিটি চেণ্টাৰৰ আধাৰশিলা স্থাপন। নমস্কাৰ, আৰ্নিউজ ইণ্ডিয়া 24ৰ MSC টুডেলৈ মই সংগীতাই সকলোকে স্বাগতম জনাইছোঁ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 2022-23 বিত্তীয় বৰ্ষৰ 49.90 লাখ টকাৰে 24 নং ৰঙানদী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আহুমনিত এখনি ৰাজহুৱা সভাৰ জৰিয়তে CFC নিৰ্মাণৰ কাম শুভ শিলান্যাস কৰে সাহিত্যিক পেঞ্চনাৰ মিচিং বানু কেবাঙৰ প্ৰাক্তন সভাপতি সন্মিলিত গণশক্তি অসম দলৰ উপদেষ্টা বন্ধুৰাম পাৱেগামে। সভাত সভাপতিত্ব কৰে 24 নং পৰিষদীয় সমষ্টিৰ সভাপতি ৰজিত পাৱে, আঁত ধৰে অনন্ত নৰহ আৰু দীপেন দাপাকে। উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাং, সন্মিলিত গণশক্তি দলৰ সাধাৰণ সম্পাদক দিলীপ কাকতি, সন্মিলিত গণশক্তি নাওবৈচা ব্লক সমিতিৰ সভাপতি অনিল পাৱে, সম্পাদক দীপেন চিন্তে, ৰঙানদী বাংকে মিচিং আগম কেবাঙৰ সভাপতি ব্ৰজেন নৰহ, TMPK, MMK, TMMK, লখিমপুৰ জিলা সমিতিৰ নেতৃবৃন্দৰ লগতে সেই অঞ্চলৰ স্থানীয় ৰাইজ। উক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে পৰমানন্দ চাইঙাৰ নেতৃত্বাধীন মিচিং স্বায়ত্তশাসিত পৰিষদৰ লগতে কাৰ্যবাহী সদস্য তথা স্থানীয় সাধাৰণ সদস্য দেৱৰঞ্জন মৰাঙক স্থানীয় ৰাইজে শুভেচ্ছা আৰু ধন্যবাদ জনায়। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিল আৰ্নিউজ ইণ্ডিয়া 24ৰ MSC টুডে।